how to solve approximate square root. আমি root 50 ৰ এটা approximate square root আমি উলিয়াব লাগে কেনেকৈ উলিয়াম আমি প্ৰথমতে root 50 টো আমি লিখি ললো আমি ইয়াৰ পিছতে চাম যে root 50 ৰ ওচৰ দুটা বৰ্গ সংখ্যা হ'ব এফালে 49 আৰু এফালে হ'ব root 64 49 টো হৈছে 7 ৰ বৰ্গ সংখ্যা আৰু 64 টো হৈছে 8 ৰ বৰ্গ সংখ্যা হয় গতিকে আমি approximate square root যদি আমি 50 ৰ উলিয়াবলৈ যাওঁ তেতিয়ালে আমি 7 আৰু 8 ৰ মাজৰ আমি দুটা সংখ্যা পূৰণ কৰিব লাগিব তেতিয়া আমি 50 ৰ root 50 ৰ আমি approximate square root আমি পাম এতিয়া আমি চাওঁ যদি 7.1 মানটো লওঁ আৰু আমি দুটা সংখ্যা যদি পূৰণ কৰোঁ 7.1 আমি উত্তৰ কি ওলাই চাওঁ 1 into 1 1 হ'ব এফালে 7 গুণ 7 7 গুণ 7 7 গুণ 49 49 1 roll নামিলে 7 এটা 14 14 4 উকলিলে 2 উকলিলে 1 ইয়াত দশমিক আহিলে এফালে 9 কে 10 10 শূন্য উকলিলে 1 এফালে 4 কে 5 আমি পালো 50.41 50.41 হৈছে কি আমি এনসাৰটো 50.41 পাইছো যেটো root 50 ৰ approximate square root হৈছে 7.1 ঠিক তেনেকৈ আমি root 21 ৰ আমি approximate square root আমি উলিয়াব পাৰো root 21 ৰ আগৰ বৰ্গ সংখ্যা হৈছে root 16 আৰু পিছৰটো হৈছে root 25 root 16 টো হৈছে কাৰ হয় ই 4 ৰ বৰ্গ সংখ্যা আৰু এলে root 25 টো হৈছে কি 5 ৰ বৰ্গ সংখ্যা গতিকে আমি 4 আৰু 5 ৰ মাজৰ আমি এনেকুৱা সংখ্যা লম যেটো সংখ্যা তেনে কি হয় পূৰণফলৰ ফলত আমি কি পাব পাৰো root 21 আমি পাব পাৰো বা root 21 ৰ ওচৰ পাজৰ হ'ব পাৰে গতিকে এনেকুৱা সংখ্যা হৈছে 4.6 ধৰিছো আমি 4.6 তুমি দুটা পূৰণ কৰিছো 6 গুণ 36 36 উকলিলে 3 424 25 26 27 27 424 24 4 উকলিলে 2 4 গুণ 16 17 18 আমি লিখিলো 6 7 4 11 1 উকলিল 1 8 9 10 উকলাকে 11 এফালে আছে 1 1 1 2 অৰ্থাৎ আমি 21